কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ আৰু এতিয়া ইভিনিং টাইম ভাবিলোঁ যে অকণ ফুৰি আহোঁগৈ কিমাননো ৰুমত থাকিম আৰু তো ভাবিলোঁ ফুৰি আহোঁগৈ তেনেহ'লে ব'লক আমাৰ লগত আৰু আজি আমি যাবলৈ ওলাইছোঁ জাপানীজ গাৰ্ডেন আৰু বহুত ধুনীয়া হয় ঠাইটুকুৰ তেনেহ'লে ব'লক আমাৰ লগত জাপানীজ গাৰ্ডেনলৈ গাৰ্ডেন আৰু ব'লকচোন আমি ভিতৰলৈ যাওঁগৈ এতিয়া আৰু আজি যিহেতু শিৱৰাত্ৰি তো মানুহ বহুত আছে কিয় আছে গৈ আছোঁ বাৰু বহুত পাৰ্ক আছে দেই গেটখনত আৰু গাৰ্ডেন যিহেতু তো ল'ৰা ছোৱালী খেলিবই আৰু খেলা ঠাইও আছে ইয়াতে আৰু ধুনীয়াকৈ খেলি আছে সকলোৱে অকল সৰু সৰু ল'ৰা ছোৱালীয়ে নহয় বাৰু ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীও খেলি আছে মানুহ দেখিছেনে আপোনালোকে তলত আছে মানুহ আমি তালৈকেও যাব চেষ্টা কৰিম বাৰু ইয়াতে বহিবও পাৰি ৰেষ্ট কৰিব মন গ'লে আপুনি ৰেষ্ট কৰিব পাৰে আচলতে পাহাৰৰ ওপৰত আছে মানে পাহাৰত আছে গাৰ্ডেনখন আৰু তলত সাগৰ আৰু ইমান ধুনীয়া ভিউ আহে ইয়াৰ পৰা আপুনি ছানছেটো চাব পাৰে আৰু সকলোখিনি বহুত ধুনীয়া হয় আৰু কি ক'ম আৰু বহুত ধুনীয়া পৰিৱেশ দেখিছে আপোনালোকে আৰু দেখিছে আপোনাৰ তলতো মানুহ আছে আৰু ব'লকচোন আমিও যাওঁ তললৈকে তললৈ যাওঁ ইয়াতে অকণমান আমি তলত নামি আহিলোঁ আৰু ফল মূল আৰু ফুল ধূপ সকলোখিনি ইয়াতে বিক্ৰী কৰি আছে আনদিনাখন নকৰে কিন্তু আজি কৰিছে কিয় কৰি আছে আৰু ইমান মানুহ কেলৈ আহিছে ইয়াতে আজি মই বাৰু কৈ আছোঁ আপোনালোকক মই এতিয়া সেই যে আপোনালোকে মানুহবিলাক গৈ থকা দেখিছে তাৰ ওপৰতো তেওঁলোক ওপৰলৈ গৈ আছে তাৰ ওপৰৰ পৰা নামি আহিছোঁ এইখিনি পাইছোঁ আৰু কিমান দূৰ আছে চাওকচোন বাৰু আৰু ইমানখিনি দূৰ মোৰ যাবলৈ বাকীয়ে আছে তথাপি কিমান চিৰি বগাই আহিলোঁ চাগে পূৰা 300-400মান চিৰি হ'ব টোটেল আৰু এয়া এইখিনিৰ পৰা মই আপোনাৰ ভিউটো দেখুৱাইছোঁ ইমান ধুনীয়া আচলতে মই আজি আহিছোঁ জাপানীজ গাৰ্ডেনত আৰু জাপানীজ গাৰ্ডেনৰ তলত মানে সাগৰৰ অকণমান ওপৰত পাৰতে হয় কিনাৰতে ইয়াতে আছে শিৱ মন্দিৰ আৰু যিহেতু আজি শিৱৰাত্ৰি তো ইয়াতে পূজা অৰ্চনা চলি আছে আৰু সেইকাৰণে মানুহৰ ইমানখিনি ভিৰ লাগিছে আপোনালোকক কৈছিলোঁ যিহেতু যে তলত গ'লে আপোনাক দেখুৱাই দিম কিহৰ কাৰণে ইমান ভিৰ তো কাৰণটো হ'ল এইটোৱে শিৱ মন্দিৰত আজি শিৱ পূজা চলি আছে যদি শিৱৰাত্ৰি হয় তো সেইকাৰণে মানুহৰ আগমন হৈ আছে আৰু মন্দিৰটো হৈছে এইটোৱে হৈছে শিৱ মন্দিৰ আমি
মন্দিৰত গ'লোঁ যিহেতু চালোগৈ এতিয়া আমি ব'লক তললৈকে যাওঁ কিবা হৈ থকা যেন পাইছোঁ বহুত ঢোল তাবলা বজাই আছে চাগে শিৱৰাত্ৰিৰ কিবা নেকি কি হয় বলকচোন চাওঁগৈ আমি আৰু দেখুৱাইছোঁ আপোনালোক মই ইমানকৈ নাজানো বাৰু এই বিষয়ক লৈ তথাপি যিমানখিনি জানো দেখুৱাব চেষ্টা কৰিছোঁ ক'ব চেষ্টা কৰিছোঁ আৰু তেওঁলোকে কিবা কিবি খায়ো আছে লগতে সেইকাৰণে বেছি ওচৰত যাবলৈ ইচ্ছা কৰা নাই আৰু যিমানখিনি পাৰোঁ দেখুৱাইছোঁ মাজতে আছে আইলেণ্ডবোৰ আপোনালোকৰ কিমান দূৰ দেখিছে গম নাপাওঁ এওঁলোকে হালধীয়া ড্ৰেছ পিন্ধি এওঁলোকে হুইচেল মাৰি আছে বহুত ওচৰলৈ যাব নিদিয়ে পানীৰ আৰু সূৰ্য ডুবিবৰ সময় হৈছে ইমান ধুনীয়া লাগিছে সূৰ্যটো চাই কেনে বহুত ধুনীয়া ঠাণ্ডা বতাহ আহি আছে আচলতে মই আৰু এদিন আহিছিলোঁ আহোঁতে তেতিয়া আমি এইবিলাক শিল যে দেখিছে তাৰলৈকে যাব পৰা হৈ আছিলে আৰু আজি অকণমান চাগে পানী বাঢ়িছে সেইকাৰণে যাবলৈ পৰা নাই আৰু পানী আজি ঢৌটো বহুত হৈ আছে আৰু আমি তালৈকেও যাব পৰা নাই কিন্তু বহুত ধুনীয়া লাগিছে আৰু চাওকচোন আমি কিমান ওপৰৰ পৰা কিমান তললৈকে আহিছোঁ ৱাল যে দেখিছে আপোনাৰ তাৰ পৰা আমি ইয়ালৈকে আহিছোঁ কমেও 350-400মান চিৰি বগাই যাওঁতেতো ৱাৰ্ড লাগি যাব আজি জাপানিজ গাৰ্ডেনৰ সৌন্দৰ্য আৰু লগতে শিৱ মন্দিৰো আছে আৰু শিৱ মন্দিৰ শিৱ পূজা হৈ আছে আৰু জাপানিজ গাৰ্ডেন কিয় কোৱা হয় ইয়াতে মই নাজানো আৰু মই সুধিছিলোঁ ইয়াৰে লোকেল মানুহকো তেওঁলোকেও গম নাপায় যদি নাপায় আমাৰনো কিনো আমি ফুৰিব আহিছোঁ ফুৰি লওঁ আৰু যিয়ে নহওক জাপানিজ গাৰ্ডেন যেনেকৈ নহওক জাপানিজসকলে বনালেও যোনে বনালেও আমি ইমান ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পাইছোঁ সেইটোৱে আমাৰ কাৰণে সৌভাগ্যৰ কথা আৰু যোনে বনাইছে গাৰ্ডেনখন যি ঠাইত বনাইছে যিটো ভাবিছিলে তেওঁলোকক অশেষ ধন্যবাদ আমাৰ ফালৰ পৰা আৰু বাকী আমি এনজয় কৰিলোঁ বহুত ধুনীয়া লাগিছে আহি কেনে আৰু ইমান ধুনীয়া সাগৰীয়া পৰিৱেশ এটা সঁচাকৈ বহুত ধুনীয়া আহিলোঁ ইয়াতে বহুত ভাল লাগিছে বহুত এনজয় কৰিলোঁ আৰু এতিয়া সন্ধিয়া হ'বলৈ হৈছে কাৰণ সূৰ্য ডুবি গৈছে তো এতিয়া সূৰ্য অস্ত হৈ গ'ল যিহেতু আৰু ভাবিছোঁ যে এতিয়া ঘৰলৈ যাওঁ কাৰণ বহুত দেৰি হ'লেও ভাল নালাগিব আৰু আমি বহুত তলত আছোঁ আৰু পাহাৰৰ একদম আমি তলত আছোঁ আৰু পাহাৰৰ একদম ওপৰত যাব লাগিব যিহেতু তো কম দূৰ নহয় আৰু ইমান চিৰি বগাব লাগে সঁচাকৈ বহুত কষ্ট হ'ব আহোঁতেও ভাগৰ লাগিছে যাওঁতেও ভাগৰ বেছিকৈ লাগিব কাৰণ প্ৰেছাৰ পৰিব যিহেতু বাৰু যি কি নহওক সন্ধিয়াটো আপোনালোকৰ লগত কটাই ভাল লাগিল আৰু
যদি ভাল লাগিছে ভিডিঅ'টো মোৰ চাই তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি সঁচাকৈ ভাল লাগিছে তেনেহ'লে এটা কমেণ্টো কৰি দিব আৰু যদি সঁচাকৈ ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু যদি নতুনকৈ আহিছে আপুনি মোৰ চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু যিমান পাৰে আপোনালোকে ছাপোৰ্ট কৰি যাব মোৰ ভাল লাগিছে আপোনালোকে ইমানখিনিলৈ মোক ছাপোৰ্ট কৰি গৈছে আগলৈ এনেকৈ ছাপোৰ্ট কৰি যাব আৰু ইয়াতে ভিডিঅ'টো আমি সমাপ্তি কৰিছোঁ আৰু থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই